নতুন অধিৱেশনৰ আজি শেষ প্ৰতিনিধি সভা চূড়ান্ত যি আছিল ইয়াত নিখিল বড়ো ছাত্ৰ সন্থাৰ 2025 পৰা 27লৈকে এটা নতুন কাৰ্যনিৰ্বাহক সমিতি গঠন কৰা হ'ল আৰু সকলো প্ৰতিনিধি সদস্য বা প্ৰতিনিধিসকলৰ সৰ্বসন্মতিক্ৰমে পুনৰবাৰ মোক দায়িত্ব ন্যস্ত কৰা হৈছে। মই বহুতো তেওঁলোকক বিনম্ৰতাৰে আহ্বান জনাইছিলোঁ, ৰিকুৱেষ্ট কৰিছিলোঁ আৰু মই কৈছিলোঁ যে সময়ৰ কাম সময়ত কৰিব লাগে আৰু নতুন নেতৃত্ব নতুন প্ৰজন্মক দায়িত্ব দিব লাগে। তৎসত্ত্বেও প্ৰতিনিধি সভাই চূড়ান্ত সিদ্ধান্ত চূড়ান্ত ৰায় নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি ৰূপে মোক দায়িত্ব অৰ্পণ কৰিছে। সাধাৰণ সম্পাদক ৰূপে ফণীন্দ্ৰ বসুমতাৰীক দায়িত্ব অৰ্পণ কৰিছে। উপসভাপতি আমাৰ খৰন্দা ৱাৰী, আমাৰ উমেশ দৈমাৰী, সহকাৰী সাধাৰণ সম্পাদক দীনেশ ব্ৰহ্ম, স্পীকাৰ অবিন নাৰ্জাৰী আৰু আমাৰ 27জনীয়া টীম। মই প্ৰতিনিধি সভাক ধন্যবাদ জনাইছোঁ, দুখেৰেও ধন্যবাদ জনাইছোঁ মই, কাৰণ জাতিটোৰ কাৰণে সকলোৱে আগুৱাই যাব লাগিব। শুভাকাংক্ষীসকলে মোক প্ৰশ্ন সোধে, মোৰ উপলব্ধি এইটোৱে কয় যে আচলতে আপুনি দায়িত্ব এৰিব বিচৰা নাই না সংগঠনে আপোনাক দায়িত্ব পৰা এৰি দিয়া নাই। এই কথাটো মই উত্তৰ দিবলৈ যাওঁ মনত দুখ লাগে আৰু এইটোৱে মই কৈছিলোঁ যে সময়ৰ কাম সময়ত কৰিব লাগে, নতুন নেতৃত্বক দায়িত্ব অৰ্পণ কৰিব লাগে আৰু সদুশেষত মই মোৰ অন্তৰক সুধিছোঁ আৰু মই এইটোৱে শুনিলোঁ অন্তৰৰ পৰা, যি ধৰণে দেশতকৈ মামা ডাঙৰ নহয়, জাতিতকৈ ৰাজনীতি ডাঙৰ নহয় বা আন দিশ ডাঙৰ নহয়। যোনটো যোৱা 2.5 মাহ মোক লৈ সংবাদ মাধ্যমত বিভিন্ন মহলত বহুতো চৰ্চা আলোচনা বিলোচনা হৈছিল। সংগঠন এৰি অকল ৰাজনীতিয়ে কৰিব লাগে, ৰাজনীতিয়ে একমাত্ৰ উদ্দেশ্য তেনেকুৱা নাছিল বা নহয়, কিন্তু চৰ্চা থাকেই সদায়, ভাল চৰ্চা বেয়া চৰ্চা সদায় থাকে। শুভাকাংক্ষীসকলে মোক বিচাৰিছিল আৰু অঞ্চলৰ ৰাইজে মোক বিচাৰিছিল সমাজখনৰ অঞ্চলখনৰ কাম কৰিবৰ কাৰণে, আৰু জিলাখনৰ ৰাইজে মোক বিচাৰিছিল, বিটিয়াৰবাসী ৰাইজে বিচাৰিছিল। এতিয়া মই জাতীয় সংগঠনত জাতিসত্তা, জাতীয়তাবাদ আৰু জাতীয় স্বাভিমানক আগুৱাই নি উপেন ব্ৰহ্মৰ যি এটা আদৰ্শ জীয়াই থাকক, জীয়াই থাকিবলৈ দিয়ক, বিশ্ব দৰবাৰৰ বড়ো জাতিক এটা পূৰ্ণাংগ জাতি, উন্নত জাতি, এটা মহান জাতি হিচাপে উপেন ব্ৰহ্মৰ যি এটা সপোন যি বাস্তৱত ৰূপায়িত কৰিব লাগে, তাৰ কাৰণে মই নিষ্ঠা সহকাৰে কাম কৰি যাম।